নমস্কাৰ দীপাঞ্জলি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। এয়া হৈছে কচুৰ হিয়ৰি। কচু গছৰ গুৰিৰ পৰা দীঘলীয়া শিপাৰ নিচিনাকৈ ওলাই। বহুতে হয়তো চিনি পায়ে চাগে। এই কচুৰ হিয়ৰিটো মাছৰ লগত টেঙা জোল বনালে খাবলৈ বিৰাট ভাল হয়। কিছুমানে দালিটো দি খায়। আজি মোৰ মায়ে কচুৰ হিয়ৰিৰ লগত মাছৰ টেঙা জোল বনাইছিল। তেন্তে আহকচোন আমিনো কেনেদৰে বনালোঁ তাকে দেখাওঁ। প্ৰথমতে এয়া মই কচুৰ হিয়ৰিৰ চুজবোৰ আঁতৰাই লৈছোঁ। আমি যেনেদৰে কচু ঠুৰি চুজবোৰ আঁতৰাওঁ তেনেদৰে আঁতৰাই ল'ব। আৰু এইখিনি ভালদৰে ধুই ল'ব আৰু পাৰিলে অলপ সময় তিয়াই ৰাখিব। ইয়াত মই আলু এটা লৈছোঁ, আপোনালোকে আলু কম বেছি কৰিব পাৰে। এয়া ঘৰতে জালুকৰ গুড়ি পিচি লৈছোঁ 1 চামুচ, এটা পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ 4টা আৰু আদা নহৰু লৈছোঁ 1 চামুচৰ জোখত। ইয়াত মই বাহু মাছ ইউজ কৰিম। মচুৰ দালি আৰু মগু দালি মই তিয়াই ৰাখিছিলোঁ। দালিটো দিলে আঞ্জাখন অলপ ডাঠ হয় খাবলৈ। টেঙা দিবৰ বাবে ইয়াত মই নেমু ইউজ কৰিম। এটা কুকাৰত 2 চামুচৰ জোখত মিঠাতেল দিছোঁ আৰু তেলখিনি গৰম হৈ উঠাত ইয়াত 1 চামুচৰ জোখত পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি ফুটি উঠাত ইয়াত পিঁয়াজ এড কৰিছোঁ। কেঁচা জলকীয়া কেইটা দি দিছোঁ। খুন্দি ৰখা আদা নহৰুখিনি দি দিছোঁ। জালুকখিনি দি দিছোঁ। জালুক ইয়াত 1 চামুচ মানৰ হ'ব। আপোনালোকে জ্বলাটো বেছি কৰোঁ বুলি ভাবিলে জালুক অলপ সৰহকৈ দিব পাৰে। আৰু হালধি গুড়ি দিলোঁ 1 চামুচ। এতিয়া দালিখিনি দি দিছোঁ। এতিয়া ইয়াতে কচু আৰু আলুখিনি দি দিছোঁ। এইখিনি এতিয়া অলপ সময় ভাজি ল'ব। সোৱাদ অনুসৰি নিমখ দিব। মই ইয়াত 1 চামুচ দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। এইখিনি কমেও 5 মিনিটমান ভাজি ল'লেই হ'ল এনেদৰে। আৰু যদি তলত লাগি ধৰা যেন পায় অকণমান পানী দি এনেদৰে লৰাই লৰাই ভাজি থাকিব। ইয়াত জোখমতে পানী এড কৰিব। আপোনালোকে গ্ৰেভিকণ যদি ডাঠ কৰি ৰাখিব বিচাৰে তেনেহ'লে পানীটো কমকৈ দিব। মই ইয়াত 1 লিটাৰ মানৰ জোখত পানী দিছোঁ। আৰু এতিয়া ঢাকনিটো লগাই 2টা চিটি অহালৈকে ভাপটো ওলাই যোৱাৰ পাছত ইয়াৰ ঢাকনিখন খুলি লৈ অকণমান এনেদৰে উতলিবলৈ দিব। আৰু ইয়াত নেমু ৰস দিব। নেমু ৰস মই ইয়াত 1 চামুচৰ জোখত দিছোঁ। আপোনালোকে টেঙাটো বেছি কৰোঁ বুলি ভাবিলে আৰু অকণমান এড কৰিব পাৰে। এতিয়া ইয়াত মাছখিনি দি দিম। এই আঞ্জাখনত সৰু মাছ দিলে বেছি ভাল হয় খাবলৈ। মোৰ ওচৰত যিহেতু নাই সেইবাবে মই বাহু মাছকে দিলোঁ। এনেকৈও খাবলৈ বেয়া নহয়, ভালেই হয় খাবলৈ। এয়া মোৰ কচুৰ হিয়ৰিৰ টেঙা জোলকণ ৰেডি হৈ গ'ল। আৰু এইখন হৈছে মোৰ থালি। এয়া মাছ আৰু কচু হিয়ৰিৰ টেঙা জোল, এইফালে ভাত, আৰু এয়া হৈছে ৰঙালাও বৰা আৰু পটল ফ্ৰাই। আৰু এয়া কাষতে যে দেখিছে আচাৰকণ, মই যে যোৱাটো ভিডিঅ'ত বনাইছিলোঁ বাঁহগাজৰ আচাৰ, সেয়াই হয়। যদি চোৱা নাই মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। এইদৰে যদি আপোনালোকে বনাই খাই পোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন। বিৰাট টেষ্টি হয় খাবলৈ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত